হাই গাইজ, আজি আমি ভিডিঅ'টোত আলোচনা কৰিব লৈছোঁ নতুন যান বাহন আইনৰ বিষয়ে। গাইজ, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিব খোজোঁ। যদি আপুনি মোৰ চেনেলটো ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে, দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ৰাইট ছাইডত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব যাতে সকলোবিলাক কথা আপুনি ভালদৰে জানিব পাৰে। So, let's start the video. ভাৰতৰ অন্য ৰাজ্যসমূহৰ দৰেই অসমতো নতুন যান বাহন আইন প্ৰযোজ্য হ'ল। নতুন যান বাহন আইনত জৰিমনাসমূহ উচ্চ স্তৰত নিৰ্ধাৰণ কৰা হৈছে আৰু আশা কৰিছোঁ এই নতুন যান বাহন আইনখনৰ পৰা আমাৰ সমাজখন আৰু আমাৰ মানুহবোৰ উপকৃত হ'ব। গাইজ, অসমত প্ৰযোজ্য হ'ল নতুন যান বাহন আইন। এই আইন অনুসৰি বহুতো নিয়ম সলনি হৈছে, একচুৱেলি জৰিমনা সলনি হৈছে। তো তাৰে কিছুমান হৈছে সাধাৰণ বুলি যিটো কোৱা হৈছে, তাতে সাধাৰণ অপৰাধ হ'লে আপোনাৰ তাত যেনেকৈ আপুনি গাড়ীক চাইড নিদিয়া, উইদাউট ইউনিফৰ্মত পাব্লিক ট্ৰেন্সপৰ্ট চলোৱা, এক্সট্ৰা পেচেঞ্জাৰ কেৰি কৰি নিয়া, এইবিলাক হৈছে সাধাৰণ। তাৰ কাৰণে আপুনি ভৰিব লাগিব 1500 টকা। আৰু বিনা টিকেটত যদি আপুনি যাত্ৰা কৰে 500 টকা ভৰিব লাগিব। বিনা লাইচেঞ্চত 5000 টকা। অত্যাধিক গতিত গাড়ী চলালে 2000 টকা। ঠিক তেনেদৰে ছিট বেল্ট ব্যৱহাৰ নকৰিলে 1000 টকা আৰু হেলমেট পৰিধান নকৰিলে 1000। এম্বুলেঞ্চক চাইড নিদিলে আপুনি 10,000 পৰ্যন্ত জৰিমনা ভৰিব লাগিব। আৰু আপুনি শব্দ প্ৰদূষণ কৰা বা বায়ু প্ৰদূষণ কৰা যদি কিবা ব্যৱহাৰ কৰে তেতিয়া 10,000 টকা আৰু পঞ্জীয়ন নথকাকৈ গাড়ী চলালে 5000 টকা। ইয়াৰ উপৰিও গাইজ, শিশুৱে বাহনত বেল্ট ব্যৱহাৰ নকৰিলে 1000 টকা জৰিমনা। দুচকীয়া বাহনত দুয়োজন আৰোহীয়ে হেলমেট নিপিন্ধিলে 1000 টকা জৰিমনা। বাহনৰ বীমা নাথাকিলে 2000 টকা জৰিমনা। বাহনত অতিৰিক্ত বোজা কঢ়িয়ালে 20,000 টকা। অতিৰিক্ত যাত্ৰী কঢ়িয়ালে যাত্ৰীবাহী বাহনে ভৰিব লাগিব প্ৰতিজন যাত্ৰীৰ বিনিময়ত 200 টকাকৈ। নিষিদ্ধ অঞ্চলত হৰ্ণ বজালে 1000 টকা। আৰু সুৰাপান কৰি যদি আপুনি গাড়ী চলায় তেতিয়াহ'লে প্ৰথমবাৰ আপুনি 10,000 টকা পৰ্যন্ত জৰিমনা আৰু 6 মাহ জেল। আৰু পুনৰ যদি সেই ভুল কৰে তেতিয়া আপোনাৰ 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। চ' প্লিজ সাৱধান হ'ব, কেতিয়াও সুৰাপান কৰি গাড়ী নচলাব। আপুনিও ভালদৰে থাকক আৰু আনকো ভালদৰে থাকিব দিয়ক। সুস্থ সমাজ এখন গঢ়ি উঠিব যদিহে আপোনালোকে এই সকলোবিলাক আইন মানি চলে। চ' আশা কৰিছোঁ সকলোৱে উপকৃত হ'ব এই আইনৰ পৰা।